হাই ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ হেমন্ত ৰং ইউটিউব চেনেললৈ। আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ তামিলনাডু কৃষ্ণগিৰি ডিষ্ট্ৰিক্টত আছে ডেম বুলি কয়। এইটো খুব ধুনীয়া পাৰ্ক। আজি ইয়াত ফুৰিবলৈ আহিছোঁ, যিহেতু দীপাৱলী ছুটি পায়। আমি বহুতকেইটা লগৰ আহিছোঁ ইয়াত ফুৰিবলৈ। আপোনালোকক দেখুৱাবলৈ লৈছোঁ কৃষ্ণগিৰি ডেম নেশ্যনেল পাৰ্ক নহয়, পাৰ্ক। কোনোবা যদি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন ঘণ্টাটো দবাই দিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে সেইসকলক বহুত বহুত ধন্যবাদ। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজি কৃষ্ণগিৰি পাৰ্ক দেখুৱাবলৈ লৈছোঁ আপোনালোকক। এইটো ডেম হয়, সেই পাৰ্কটোৰ সেইফালে পানী আছে। এইখিনি মোৰ লগৰখিনি ফটো চটো মাৰিছে। আৰু এই চব কি ধুনীয়া দৃশ্য। মানুহ বহুত হয় ইয়াত, বহুত হাজাৰ হাজাৰ মানুহ হয়। বহুত ডাঙৰ, যিহেতু দেখিবলৈ খুব ধুনীয়া ঠাইটো। এইফালে চব এইটো এলিফেণ্ট। ছোৱালীজনী কিনিব চাগে গৈছে। চৰি দে, ধেমালি কৰি আছোঁ। বৰষুণ দিছে যিহেতু অকণমান গছৰ তলত আছে। চব কি ধুনীয়া, চব কি ধুনীয়া লাগিছে। এবাৰ মোক নিজকে দেখুৱাই দিওঁ। চব কি ধুনীয়া, ইমান ধুনীয়া। আগতে ক'তো মই যোৱা নাই অৱশ্যে এনেকুৱা পাৰ্কত, ফাৰ্ষ্ট টাইম আহিছোঁ এনেকুৱা পাৰ্কত। সেইফালে দেখুৱাব। বৰষুণটো দি আছে কাৰণে এতিয়া ইমানে দেখুৱাইছোঁ, আৰু আগলৈ দেখুৱাই থাকিম। এই লগৰখিনি গৈ আছে, বৰষুণ দি আছে, কেমেৰাত অলপ বচাবলৈ চেষ্টা কৰিছোঁ। মানুহবোৰ বহি আছে, বৰষুণ দিছে যিহেতু গছৰ তলত। কেমেৰা অন আছে। বৰষুণ দি আছে, হ'লেও ভিডিঅ' কৰি আছোঁ যিহেতু ইমান ধুনীয়া, নকৰি থাকিব নোৱাৰি। চব এইফালে চব। এতিয়া বৰষুণ দি আছে, হ'লেও আমি গছৰ তলত আছোঁ। বৰ ডাঙৰ ডাঙৰ গছ এয়া, হ'লেও কেমেৰা উলিয়াইছোঁ আৰু। এইফালে মানুহবোৰ গছৰ ছাঁত ৰৈছে। ছাঁ নহয়, গছৰ তলত পানীৰ পৰা বাচিবৰ কাৰণে। বিৰাট ডাঙৰ ডাঙৰ এইবোৰ তেতেলী গছ হয়, খুব ধুনীয়া লাগিছে চাবলৈ। এইটো চুইচ গেটটো, এইটো চুইচ গেট হয়। জুম কৰি দেখুৱাইছোঁ, যিহেতু বহুত দূৰৰ পৰা দেখুৱাইছোঁ। এইটো হয় চুইচ গেটটো। এতিয়া এইফালে যাম, কিবা হৰিণ আছে বোলে চাবলৈ। এইকেইজন মোৰ বন্ধুৱে আগত গৈ আছে। এইটো কিবা বহুত দিনৰ পিছত দেখিছোঁ, বিশ্ব হৰিণে কি পাত বুলি কয়, কটা চিঙাত লগাই যে, সেইটো হয়। বাট এইফালে মানুহ গছৰ তলত বহি আছে। ঘূৰা ঘূৰিটো প্ৰায় কম কৰিছে মানুহবোৰ, যিহেতু বৰষুণ দি আছে।